টেক্সিন আসামিজৰ অন্যটা ভিডিঅলৈ আপোনালোকক স্বাগতম। ইয়াৰ পূৰ্বৰ MSW লোগো পাৰ্ট 1 ভিডিঅটিত আমি লোগোৰ কিছুমান সাধাৰণ কমাণ্ডৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। আজিৰ ভিডিঅটিত আমি আন কিছুমান কমাণ্ড জানিবলৈ চেষ্টা কৰিম। গতিকে আহক ভিডিঅটি আৰম্ভ কৰোঁ। ইয়াৰ পূৰ্বৰ ভিডিঅত আমি FD, বেক, লেফট টাৰ্ণ, ৰাইট টাৰ্ণ আদি কমাণ্ডৰ বিষয়ে জানিছিলোঁ। আজি আমি সেই কমাণ্ডসমূহ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ চিত্ৰ আঁকিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমে ধৰি ললো আমি এটা বৰ্গৰ অঙ্কন কৰিব লাগে। গতিকে তাৰ কাৰণে আমি কিদৰে অঙ্কন কৰিব পাৰিম? FD স্পেস 100 মই কমাণ্ড লিখিলো। গতিকে 100 ঘৰ আগলৈ মোৰ টাৰ্টলডাল যাব, লাইনডাল আমি পাম। RT 90 কৰিলেও হ'ব, LT 90 কৰিলেও হ'ব। মই RT 90 কৰিছো। পুনৰ FD 100 লিখিব লাগিব কাৰণ বৰ্গৰ প্ৰতিটো বাহুৰে দিশ সমান হ'ল। RT 90 পুনৰ FD 100 পুনৰ RT 90 FD 100। গতিকে মই এটা বৰ্গ অঙ্কন কৰিলো। এতিয়া মোৰ বৰ্গটো অঙ্কন কৰাৰ পাছত টাৰ্টলডাল যদি নাইকিয়া কৰিব লাগে তেনেহলে আমি এটা কমাণ্ড লিখিব লাগিব, হাইড টাৰ্টল। তাৰ কাৰণে কমাণ্ডটো হৈছে HT। দেখিলো যে টাৰ্টলডাল নাইকিয়া হৈছে। এতিয়া টাৰ্টলডাল যদি আমি পুনৰ ঘূৰাই আনিব লাগে তেনেহলে তাৰ কমাণ্ডটো হ'ব শো টাৰ্টল ST। এন্টাৰ, টাৰ্টলডাল আহিছে। গতিকে এইদৰে আমি আয়ত এটাও অঙ্কন কৰিব পাৰিম। আয়তটো অঙ্কন কৰিবৰ কাৰণে ধৰি ললো FD 100 লিখিলো, মই RT 90 ললো। এবাৰ মই FD 100ৰ ঠাইত অকমান বহাই লম, 150 লৈছো। সাপোজ 150 হ'ল। পুনৰ RT 90 FD এবাৰ 100 ল'ব লাগিব। RT 90 FD 150। দেখিলো যে আয়ত এটাও অঙ্কন কৰিলো। এতিয়া আমি যেতিয়া ছবি এটা অঙ্কন কৰিছো দেখিছো যে আমি কলা ৰঙতে আমি অঙ্কন কৰিছো। এতিয়া আমি কিদৰে এই ৰং সলনি কৰিব পাৰি জানিবলৈ চেষ্টা কৰিম। আমি দুটা ধৰণে কৰিব পাৰো। আমি কমাণ্ড লিখিও পাৰিম বা আমি মেনুৰ সহায়তো পাৰিম। আমি যদি ইয়াত চাও যে কিবাখনো মেনু আছে, তাৰে ভিতৰত আমি সেট মেনুখনত যদি ক্লিক কৰো তাত আমি এটা অপচন পাম, পেইন কালাৰ। পেইন কালাৰ অপচনত ক্লিক কৰিলে আমি ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰং আমি নিৰ্বাচন কৰি ল'ব পাৰিম। মূল কেইটামান ৰং ইয়াত দেখিছো, কলা, বগা, ৰঙা, সেউজীয়া, নীলা ইত্যাদি। গতিকে ধৰি ললো মই যদি ৰঙা কৰিব বিচাৰো তেতিয়াহলে ৰঙা ৰংটো আমি সিলেক্ট কৰি ললে হ'ব। এতিয়া মই ওকে ক্লিক কৰিলে পুনৰ যদি মই FD 100 লিখো তেতিয়াহলে ইয়াৰ পাছৰ পৰা যিমান বিলাক আমাৰ লাইন ড্ৰ হ'ব সকলো বিলাক কি ৰঙত আহিব? ৰঙা ৰঙত আহিব। FD 100 দেখিছো যে ৰঙা আহিছে। ঠিক সেইদৰে সেট পেইন কালাৰ, মই ৰঙাৰ ঠাইত যদি সেউজীয়া সিলেক্ট কৰো তেতিয়াহলে ওকে ক্লিক কৰো। এতিয়া যদি মই পুনৰ FD 100 লিখো এতিয়া কি আহিব? সেউজীয়া ৰঙত আহিব। এইদৰে আমি বিভিন্ন কালাৰ আমি নিজেও নিৰ্মাণ কৰি ল'ব পাৰিম, আমি প্ৰস্তুত কৰি ল'ব পাৰিম। কাৰণ এইটো প্ৰিভিউ অপচনটো আমি ইয়াত দেখিছো। গতিকে হয়তো এইকেইটা আমাৰ ৰঙে আমাৰ কাৰণে সাফিসিয়েন্ট নহব পাৰে, আমি বেলেগ ৰঙো আমাৰ প্ৰয়োজন হ'ব পাৰে। তেনে ক্ষেত্ৰত আমি ৰংটো আমি বিভিন্ন ৰঙৰ সংমিশ্ৰণত এই তিনিটা মূল ৰং ৰেড, গ্ৰীণ, ব্লু, ৰেড, গ্ৰীণ, ব্লু তিনিটা মুখ্য ৰঙৰ সহায়ত আমি আন কিছুমান ৰং নিজে প্ৰস্তুত কৰি ল'ব পাৰিম। গতিকে আমি স্লাইডাৰ কিটা অগা পিছা কৰি আমি কি ৰং লাগে আমি তাক প্ৰস্তুত কৰি ল'ব পাৰিম। ইয়াত আমি প্ৰিভিউটো দেখা পাইছো। গতিকে এইদৰে আমি ৰং আমি নিৰ্মাণ কৰি ল'ব পাৰিম। ধৰি ললো এইটো ৰঙে মোক লাগে, এতিয়া ওকে ক্লিক কৰিলে মোৰ তাৰ পাছৰ পৰা যিবিলাক লাইন ড্ৰ কৰিম সেইটো ৰঙতে আহিব। মই দেখুৱাই দিছো FD 100 এন্টাৰ কৰিছো, দেখিছো যে সেইটো ৰঙতে আহিছে। এতিয়া পুনৰ যদি আমি কলা ৰং লাগে সেটত ক্লিক কৰিম, পেইন কালাৰলৈ যাম, ব্লেক ৰং সিলেক্ট কৰিম, ওকে কৰিম। এতিয়া আমাৰ মই ধৰিলো RT 90 মই ক্লিক কৰো, RT 90 FD 100 কৰো। ইয়াৰ পাছৰ পৰা মই পুনৰ কলা ৰঙতে অঙ্কন কৰিব পাৰিম। এতিয়া মই কমাণ্ডৰ সহায়ত কিদৰে এই কাম কৰিব পাৰি দেখুৱাই দিব বিচাৰিছো। তাৰ কাৰণে কমাণ্ডটো হৈছে set PC স্পেস ব্ৰেকেট দিব লাগিব। ইতিমধ্যে আমি ইয়াত ওপৰত দেখিছিলো যে তিনিটা মুখ্য ৰং থাকে, ৰেড, গ্ৰীণ, ব্লু। ঠিক সেইদৰে সেট PC টো আমাৰ কি থাকিব? তিনিটা ৰং থাকিব, ৰেড স্পেস গ্ৰীণ স্পেস ব্লু। ঠিক আছে। তাৰে ভিতৰত আমি ৰেড যদি কৰিব বিচাৰো তেতিয়াহলে প্ৰথমটো আমি ৰেড মনত ৰাখিব লাগিব, 2 নম্বৰটো কি গ্ৰীণ, 3 নম্বৰটো ব্লু। গতিকে ৰেডটো 255 কৰিলো, গ্ৰীণটো যদি মই 0 কৰো আৰু ব্লুটো যদি 0 কৰো তেতিয়াহলে কি হ'ব? মোৰ পেইন কালাৰটো কি হ'ব? ৰেডটো যিহেতু 255 গতিকে মোৰ পেইন কালাৰটো 255 হ'ব। এন্টাৰ প্ৰেছ কৰিম। এতিয়া FD 100 মই কমাণ্ডটো লিখি চাওঁ, আহিছে ৰেড কালাৰ। গতিকে পুনৰ আমি যদি গ্ৰীণ কৰিব বিচাৰো তেতিয়াহলে আমি কি কৰিব লাগিব? প্ৰথমটো আমি 0 ৰাখিব লাগিব, 2 নম্বৰটো আমি 255 কৰিব লাগিব, এন্টাৰ প্ৰেছ কৰিম।
FD100 লিখি চাওঁ দেখিছো গ্ৰীণ কালাৰ আহিছে এতিয়া মই পুনৰ কমান্ড RT90 কৰি লৈছো হল এতিয়া যদি মই ব্লু কালাৰ কৰিব লাগে তেতিয়া হলে কি কৰিব লাগিব লাষ্টৰটো আমি কি ৰাখিব লাগিব 255 কৰিব লাগিব বাকি দুটা আমি 0 ৰাখিব লাগিব হল এতিয়া আমি যদি FD100 লিখি চাওঁ ব্লু কালাৰত আহিছে আৰু আন কালাৰ যদি আমাক লাগে হেতু আমি কৰিব পাৰিম তেতিয়া কি কৰিব লাগিব আমি বিভিন্ন সংখ্যা ইয়াত আমি ভৰাই দিব পাৰো ধৰি ললো প্ৰথমটো 100 দিছো সেকেন্ডটো মই 100 দিছো আৰু শেষৰটো মই 255 দিছো এন্টাৰ প্ৰেছ কৰিছো FD100 লিখিও চাও আমি কি কালাৰ আহিছে ব্লু অলপ লাইট ব্লু আহিছে হয়তো আপোনালোকে ভিডিওটো ধৰিব পৰা নাই গতিকে মই পুনৰ বেলেগ এটা ৰং দেখুৱাই দিব বিচাৰিছো ধৰি ললো ব্লুটো মই অলপ কমাই দিও ব্লুটো মই ধৰি ললো 100 কৰি দিও ৰেডটো অলপ মই বঢ়াই দিও ধৰি ললো 200 কৰি দিছো এন্টাৰ প্ৰেছ কৰিম FD100 গতিকে দেখিছো যে অলপ চকলেট কালাৰৰ আমি এটা ৰং দেখিবলৈ পাইছো গতিকে এইদৰে আমি সেট পিসি কমান্ড ব্যৱহাৰ কৰিও পেইন কালাৰ আমি সলনি কৰিব পাৰিম এতিয়া মই সাৰ্কুল এটা বৃত্তটা কিদৰে অঙ্কন কৰিব পাৰি দেখুৱাই দিব বিচাৰিছো গতিকে মই স্ক্ৰিনখন মই ক্লিয়াৰ কৰি লওঁ এতিয়া বৃত্ত বহুত ধৰণে আঁকিব পাৰি এটা উপায় হৈছে ৰিপিট এটা কমান্ড আছে ৰিপিট কমান্ড লিখিলো হল আমি জানো যে এটা বৃত্ত হবৰলে হলে 360 ডিগ্ৰী আমাৰ টাৰ্টলটো ঘূৰিব লাগিব গতিকে 360 মই লিখিছো 360 বাৰ হি ঘূৰিব লাগিব কি কমান্ডটো 360 বাৰ এক্সিকিউট হ'ব লাগিব FD আপুনি 1 ও দিব পাৰে 2 দিব লাগে পাৰে যিমান ডাঙৰ বৃত্ত লাগে আপুনি FD টো হিমান ডাঙৰ নাম্বাৰ দিব লাগিব গতিকে মই সৰু বৃত্ত এটা আঁকিব লাগে কাৰণে মই 1 দিছো ঠিক আছে FD1 স্পেস RT টো মই 1 ডিগ্ৰী কে ঘূৰাব লাগিব গতিকে এই কমান্ডটো মই এবাৰ বুজাই দিব বিচাৰিছো এই প্ৰথমতে মই যেটো লিখিছো ৰিপিট 360 হেতু আমি বৰ্তমান আমি পাহৰি ৰাখো প্ৰথম আমি এই কমান্ডটো চাওঁ FD1 RT1 তাৰমানে কি হ'ব FD1 মানে টাৰ্টলটো এঘৰ আগলৈ যাব তাৰ পাছতে ৰাইট টাৰ্ন লব কিমান ডিগ্ৰী লব 1 ডিগ্ৰী লব ঠিক আছে তাৰ পিছত পুনৰ হি আগলৈ এঘৰ যাব আকৌ 1 ডিগ্ৰী ঘূৰিব পুনৰ আগলৈ এক ষ্টেপ আগলৈ যাব 1 ডিগ্ৰী ঘূৰিব এইদৰে মুঠতে 360 বাৰ যদি হি ঘূৰে এটা কমান্ড যদি ৰিপিট হয় তেনেহলে কি হ'ব হি 360 ডিগ্ৰী ঘূৰিব আৰু 1 পইণ্ট আগলৈকে আমাৰ টাৰ্টলটো আগবাঢ়ি গৈ থাকিব লাইন এডাল ড্ৰ কৰি তেতিয়া কি হৈ যাব আলটিমেটলি আমি এটা বৃত্ত পাম গতিকে মই দেখুৱাই দিছো মই কমান্ডটো লিখিলো এতিয়া এক্সিকিউট কৰো দেখিলো এটা বৃত্ত হ'ল এটা বৃত্তটো মোৰ সৰু হৈছে গতিকে অলপ ডাঙৰ বৃত্ত যদি লাগে তেতিয়া হলে মই কি কৰিব লাগিব FD1 ৰ ঠাইত মই কি দিম 2 দিম 2 দি পেলাই এক্সিকিউট কৰি চাওঁ দেখিছো যে ডাঙৰ বৃত্ত পাইছো তাতকে ডাঙৰ বৃত্ত যদি লাগে মই কি কৰিব লাগিব 3 দিব লাগিব এতিয়া মই 3 দিও এক্সিকিউট কৰো দেখিছো যে তাতকেও ডাঙৰ বৃত্ত হৈছে গতিকে এইদৰে আমি ৰিপিট কমান্ডৰ সহায়তো বৃত্ত এটা অঙ্কন কৰিব পাৰিম আৰু এটা আমাৰ উপায় আছে বৃত্ত অঙ্কন কৰিবৰ কাৰণে তাৰ কাৰণে আমি কমান্ডটো লিখিব লাগিব এলিপস ELLIPSE এলিপস লিখি আমি বৃত্তটোৰ ব্যাস দুডালৰ দৈৰ্ঘ্য দিব লাগিব তাৰমানে x এক্সিস আৰু y এক্সিসত তাৰমানে বৃত্তটোৰ ব্যাস কিমান হ'ব আমি হেতু আমি ভৰাই দিব লাগিব গতিকে ধৰি ললো মই যদি দিও 50 স্পেস 50 গতিকে দীঘলীয়াকেও মোৰ 50 হ'ব আৰু পথালিকেও মোৰ 50 হ'ব দুইফালে সমান দিলেহে হি বৃত্ত হ'ব এতিয়া মই যদি এন্টাৰ প্ৰেছ কৰো দেখিছো যে বৃত্তটো আহিছে মই যেটো 50 দিছো গতিকে সৰু হৈছে মই ক্লিয়াৰ স্ক্ৰিন কৰো অলপ ডাঙৰ কৰো মই ধৰি ললো 100 দি দিও এটো 100 দি দিও ঠিক আছে এন্টাৰ প্ৰেছ কৰো গতিকে দেখিছো যে এতিয়া বৃত্তটো মোৰ ডাঙৰ হৈছে এই যে 100 আৰু 100 দিছো এতিয়া 100 আৰু 100 নিদি যদি মই বেলেগ দিও তেতিয়া কি হ'ব মই দেখাইছো ধৰি ললো এটা 100 দিলো আৰু এটো মই 50 দিলো তেতিয়া হলে আমি কি হ'ব আমি এটা ওভেল এটা পাম ঠিক আছে এলিপস এটা আমি ওভেল আকৃতি এটা পাম গতিকে এইদৰে আমি এলিপস কমান্ডৰ সহায়তো বৃত্ত অঙ্কন কৰিব পাৰিম যদিহে আমাক বৃত্ত লাগে তেতিয়া হলে আমি দুয়োটা ভ্যালু কিন্তু সমান দিব লাগিব 100 দিলে এটো মই 100 দিব লাগিব তেতিয়াহে আমি এটা বৃত্ত পাম কিন্তু তাকে নকৰি যদি মই এটা ধৰি ললো এবাৰ ধৰি ললো মই CS টো ক্লিয়াৰ স্ক্ৰিন কৰি লওঁ আগৰবাৰ আমি দিছিলো এলিপস 150 দিছিলো এতিয়া মই 100 দিম 50 আৰু এটো মই দিম 100 তেতিয়া কি হ'ব মোৰ দীঘলীয়া এটা আমি ওভেল এটা পাইছো গতিকে এইদৰে আমি
ৰিপিট কমান্ড আৰু এলিপছ কমান্ডৰ সহায়ত বৃত্ত অঙ্কন কৰিব পাৰো আজিৰ ভিডিঅ'টিত আমি ইমানখিনি কথাই শিকিলো ইয়াৰ পিছৰ ভিডিঅ'ত আমি আন কিছুমান কথা জানিবলৈ চেষ্টা কৰিম যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰিব লগতে চেনেলটি সাবস্ক্ৰাইব কৰি লব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনত ক্লিক কৰি অলত ক্লিক কৰিব ধন্যবাদ